এয়া পানী পিঠা বনাব লৈছোঁ গধূলি চাহকাপ পানী পিঠাৰ লগত খাম এতিয়া ফ্ৰিজত মই পিঠাগুড়ি আচলতে মাজে মাজে খুন্দি ধৰি প্ৰয়োজন সাপেক্ষে কিবা কিবি বস্তু বনাবৰ কাৰণে এতিয়া আজি গধূলি আমাৰ জেঠাই ল'ৰা আহিছে এয়া পানী পিঠা বনাই খাম এয়া মই পিঠাগুড়ি খুন্দি কাগজত পেৰিয়াই পলিথিনেৰে বান্ধি ফ্ৰিজত থৈ দিছোঁ এয়া 6-7টা পিঠা খোৱাকৈ মিডিয়াম সাইজৰ এখন হেতাৰে 3 হেতা পিঠাগুড়ি লৈ লৈছোঁ 2টা পিঁয়াজ আৰু 2টা জলকীয়া মিহিকৈ কাটি লৈছোঁ এয়া ইয়াত পিঠাগুড়িখিনিৰ লগত এইখিনি এতিয়া সানি ল'ম তাৰপিছতে নিজৰ জোখমতে অকণমান নিমখ দিছোঁ বেছি নিমখ নিদিব বেছি হৈ যায় আৰু এয়া 2 খিলামান নৰসিংহৰ পাত দি দিছোঁ আৰু পানী দি পাতলকৈ এটা মিশ্ৰণ তৈয়াৰ কৰি লৈছোঁ পাতল হ'লে পিঠাটো খাবলৈ বেছি ধুনীয়া হয় মচমচীয়া হয় আৰু এয়া ফ্ৰাইং পেনখন পাতি দি মই অকণমান ৰিফাইন দিছোঁ তাত ৰিফাইনটো কমকৈ দিওঁ মই একেবাৰে এয়া ৰিফাইনখিনি চাৰিওকাষে বিয়পাই ল'লোঁ আৰু এয়া একেটা পিঠাগুড়িৰ মিশ্ৰণটো ইয়াত দি দিছোঁ এতিয়া এখন ঢাকনেৰে ঢাকি দিম চাৰিওফালে বিয়পাই দিছোঁ যাতে চাৰিওফালে সুন্দৰকৈ পিঠাটো হৈ উঠে গেছটো কমাই দিব নহ'লে পিঠাটো ধৰি যাব পাৰে আৰু এয়া ঢাকন দি 2 মিনিটৰ কাৰণে ৰাখি দিম 2 মিনিট হৈ গৈছে ঢাকনখন খুলি চাওঁ কি হৈছে আৰু এয়া হৈছে যেন লাগিছে এটা চাইড এয়া পিঠাটো লুটিয়াই পুনৰ ঢাকনা মাৰি থলোঁ 2 মিনিটৰ কাৰণে এয়া চাওঁচোন হৈছেই চাগে ইতিমধ্যে এয়া সুন্দৰকৈ এৰাই আহিছে পিঠাটো তাৰমানে পিঠাটো হৈ গৈছে মচমচীয়া পানী পিঠা এয়া প্ৰথমে ঘৰৰ সকলোকে দি লওঁ আৰু 2খনমান হ'ল বাৰু তাৰপিছত মই খাম টমেটো চচ অকণমান দি দিওঁ সকলোকে খাই ভাল পাব সকলোকে দিলোঁ খাবলৈ এয়া মোৰ আৰু এয়া খাব লৈছোঁ চচৰ লগত বঢ়িয়া ভিউৱাৰ্ছ মোক সময় দিয়াৰ বাবে ধন্যবাদ চেনেলটো ছাবস্ক্ৰাইব কৰিব